আশীৰ্বাদ দিছে প্ৰায় 1,40,000 ভোটৰ পৰা অমৰ সিং পিছত ৰাইজে জয়যুক্ত কৰিছে। তাৰ কাৰণে আমি টিম কাৰ্বি আংলং টিম ডিমা হাছাও হৈ আমি আন্তৰিক ধন্যবাদ দিছোঁ। পুনৰবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ হৈ গ'ল। কাৰ্বি আংলঙত টিম কাৰ্বি আংলং টিম ডিমা হাছাও একেলগে লগ হৈ কাৰ্বি আংলং ৰাইজৰ যিটো আশা আকাংক্ষাবিলাকক যিমান পাৰোঁ আমি পূৰণ কৰিব কাৰণে চেষ্টা কৰিম। সেইকাৰণে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও সফলৰ পৰা ধন্যবাদ। ইমানখিনি কাৰ্বি আংলং ডিমা হাছাও সমস্যাবিলাকক পূৰণ কৰিবৰ কাৰণে অমৰ সিং বিশ্ব পাৰ্লিমেণ্টত মাতিব। অমৰ সিং বিশ্ব কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং আমাৰ যিটো সমস্যাবিলাকৰ ৰাজনৈতিক সমস্যা আছে, আৰ্টিকল 244 এই সমস্যা সমস্যা আছে আৰু যিমানখিনি সমস্যাবিলাকত তেখেতে মাত মাতিব। তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ ডিমা হাছাও ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰে। আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ ওচৰত আমি কি অভাৱ অভিযোগবিলাকৰ আছে তেখেতসকলৰ কাৰণে যিবিলাকৰ আমাৰ ইলেকশ্যন সময়ত নিৰ্বাচন সময়ত ৰাইজে যিবিলাকৰ আমাক নিৰ্মলম আকাৰে আমাক দিছে সেই গোটেইখিনি ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ টিম কাৰ্বি আংলং টিম ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙত ৰাইজে যিবিলাকৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিবৰ কাৰণে আমি নিৰ্মলম দিছোঁ সেইবিলাকৰ আমি চেষ্টা কৰিম। পৰিকল্পনা আমাৰ মেইন পৰিকল্পনা আছে আমাৰ অমৰ সিং পিছত ডাঙৰীয়া আমাৰ যিটো নেকি আমাৰ অট'নমাছ ষ্টেট ইছ্যু ৰাজনৈতিক সমস্যা আমি অসমত বিভাজন নকৰোঁ। অসমত বৰ অসম কৰা স্বাৰ্থত আমি পুনৰবাৰৰ কেন্দ্ৰীয় চৰকাৰত আমি তেখেতে সদায় মাত মাতিব, পাৰ্লিমেণ্টত মাত মাতিব। লগতে নিৰ্বাচনৰ আগত যিবিলাকৰ আমাৰ পিজিআৰ এলেকা বসবাস কৰা ইলিগেল যিবিলাকৰ তেখেতসকলৰ ইলিগেল গ্ৰছাৰ তেখেতসকলৰ আমি কালিৰ পৰা আমি সেইবিলাকৰ ইলেকশ্যন কৰাবিলাকৰ কামবিলাকত আমি ষ্টেপ বাই ষ্টেপ আমি সেইটো কৰিব চেষ্টা কৰিম।